কিউই ফল। কিউ ফল ভিটামিন চিৰে ভৰপূৰ। এই ফলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। তাৰোপৰি ডায়েবেটিছ ৰোগীৰ কাৰণে বহুত উপকাৰী। কিউ ফলত ডায়েবেটিক ফাইবাৰ পোৱা যায়। এই ফল যিটো সময়ত হয় খাবই লাগে। এতিয়া এই ফল হোৱাৰ সময়ত ঠাণ্ডা দিন অহাৰ লগে লগে, গতিকে এই ফল আপুনি চাটনি কৰি খাব পাৰে, আৰু চাটনি মানে চালাডৰ আগতে, আৰু এনেও খাব পাৰে। এই ফল বৰ উপকাৰী ফল, বৰ পুষ্টিগুণেৰে সমৃদ্ধ ফল। এই ফল খোৱাত কোনো অপকাৰ নাই। গতিকে যেনেকৈ পায় কিউ ফল পালে খাব। পকিলে অলপ মিঠা মিঠা লাগে, পকা ফলটো খাই ভাল লাগে। কেঁচাটো অকণমান টেঙা হয়, গতিকে 2-3 দিন থৈ দিলেই পকে। মাজে সময়ে খাই থাকিবলৈ পালে ভাল। স্বাস্থ্যজনিত বহুত উপকাৰী গুণ ইয়াত পোৱা যায়।